স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা মিনি ব্লগলৈ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু এতিয়া মই গৈ আছোঁ জালা। তো আজি গান্ধী জয়ন্তী উপলক্ষে জালাহত বিনামূলীয়া চকু চিকিৎসা কৰা হ'ব আৰু তাতে মই আইতাক লৈ গৈ আছোঁ। এতিয়া আমি যাই পাম আৰু বেছি সময় নাই, তো আমি এনেকৈ গৈ আছোঁ। আৰু ফাইনেলি আমি এতিয়া আহি পালোঁ জালা। তো এয়া চাব পাৰে আস্থা ফাউণ্ডেশ্যন জালা উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে বিনামূলীয়া চকু চিকিৎসা আয়োজন কৰা হৈছে। তো ইয়াত সকলোৱে এনেকৈ বহি আছে আৰু ইয়াত সকলোৰে নামবিলাক ৰেজিষ্টাৰ লৈ আছে। আৰু ইয়াত নামবিলাক দিয়াৰ পিছত এজন এজন কৰি মাতি দিয়ে। তাৰপিছত এনেকৈ মোৰ আইতাও বাৰু গ'ল আৰু এনেকৈ ইয়াত চকু চিকিৎসা কৰা হয়। এতিয়া চকু চেকআপ কৰি আহি কিনে এতিয়া আমি ওলাই আহিলোঁ। আৰু আহি কিনে ইমান ভোক লাগিছিল যে কি ক'ম। তো আমি ৰ'ব নোৱাৰি এনেকৈ পৰঠা খাই দিলোঁ দুয়োতে, আৰু খাই আহি আমি এনেকৈ ঘৰমুৱা হ'লোঁ। এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ। তো এতিয়া ঘৰ পাম আৰু। তো ভিডিঅ'টো গাইছে যে এইখিনিয়ে।